ধাতুসমূহৰ বিদ্যুৎ পৰিশোধন কি বাৰু চাওঁচোন আহা। উদাহৰণস্বৰূপে আমি কপাৰৰ বিদ্যুৎ পৰিশোধনৰ কথা আলোচনা কৰিম। এই প্ৰণালীত এটা বেটাৰীৰ ধনাত্মক মেৰুৰ লগত অশুদ্ধিযুক্ত কপাৰৰ এডাল দণ্ড সংযোগ কৰা হয়। এই দণ্ডডালক এন'ড বোলা হয়। আনহাতে বেটাৰীৰ ঋণাত্মক মেৰুৰ লগত বিশুদ্ধ কপাৰৰ পাত এচলা সংযোগ কৰি এটা চাবিৰ দ্বাৰা পৃথক কৰি ৰখা হয়। এই পাতচলাক কেথড বুলি কোৱা হয়। এই প্ৰণালীটো ডুবাই ৰখা পাত্ৰটোত এক বিদ্যুৎ বিশ্লেষ্য দ্ৰৱ ৰখা হয়। যিহেতু আমি কপাৰৰ পৰিশোধন কৰিবলৈ গৈ আছোঁ, গতিকে এই দ্ৰৱটো কপাৰ যৌগ হোৱা উচিত, যেনে কপাৰ ছালফেট। ইয়াত থকা চাবিটো বন্ধ কৰিলে এই বৰ্তনীটোৰ সংযোগ সম্পূৰ্ণ হ'ব আৰু বেটাৰীৰ ঋণাত্মক মেৰুৰ পৰা বিদ্যুতৰ প্ৰৱাহ বব। অৰ্থাৎ বেটাৰীৰ ঋণাত্মক মেৰুৰ পৰা কেথডলৈ ইলেক্ট্ৰনৰ প্ৰৱাহ বব। এতিয়া বিদ্যুৎ বিশ্লেষ্য দ্ৰৱটিত কেনেদৰে পৰিশোধন সম্পূৰ্ণ হয় চাওঁচোন আহা। আমি জানো বিদ্যুৎ বিশ্লেষ্যবোৰ এনে যৌগ যিবোৰ পানীত দ্ৰৱীভূত কৰিলে আয়নিত হয়। গতিকে এই প্ৰক্ৰিয়াত আমি ব্যৱহাৰ কৰা কপাৰ ছালফেট যৌগটি আয়নিত হৈ কপাৰ যি ধনাত্মক আয়ন আৰু ছালফেট যি ঋণাত্মক আয়ন, এই দুই অংশলৈ আয়নিত হয়। বেটাৰীৰ পৰা কেথডলৈ প্ৰবাহিত হোৱা ইলেক্ট্ৰনবোৰৰ বাবেই কপাৰ আয়নটো ইহঁতৰ প্ৰতি আকৰ্ষিত হয়। ইহঁতি দুটা ইলেক্ট্ৰনৰ সৈতে লগ হৈ কপাৰ ধাতুৰ সৃষ্টি কৰে আৰু এই বিশুদ্ধ কপাৰ ধাতু কেথডত লাগি ধৰেগৈ। একেদৰে বিদ্যুৎ বিশ্লেষ্যটোৰ আন কপাৰ আয়নবোৰেও কেথডৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰে আৰু কেথডত অৱস্থান কৰে। এইদৰেই প্ৰক্ৰিয়াটো কিছু সময় চলি থাকিলে কেথডত সকলোখিনি কপাৰ পোৱা যাব। কিন্তু বিদ্যুৎ বিশ্লেষ্যটোৰ ছালফেট আয়নবোৰৰ কি হ'ল বাৰু? এন'ডত থকা অশুদ্ধিসমূহ দ্ৰৱীভূত হোৱাত কপাৰ মুক্ত হয় আৰু দুটা ইলেক্ট্ৰন ত্যাগ কৰি কপাৰ আয়নলৈ পৰিৱৰ্তন হয়। এই কপাৰ আয়নে দ্ৰৱটোত আগৰে পৰা থকা ছালফেট আয়নৰ লগত বিশেষ আকৰ্ষণ অনুভৱ কৰে আৰু কপাৰ ছালফেটৰ পুনৰাই সৃষ্টি কৰে। কপাৰে ত্যাগ কৰা ইলেক্ট্ৰনবোৰৰ কি হয় বাৰু? এই ইলেক্ট্ৰনবোৰ এন'ডৰ লগত সংযুক্ত পৰিবাহীৰে বেটাৰীৰ ধনাত্মক মেৰুলৈ প্ৰবাহিত হয় আৰু বৰ্তনীটোত প্ৰৱাহ সম্পূৰ্ণ কৰে। এনেকৈয়ে কেথডত বিশুদ্ধ কপাৰ আৰু পাত্ৰৰ তলিত অশুদ্ধিসমূহক এন'ড বোকা হিচাপে পোৱা যায়।